First challenge goes for a shot. খেলখন চাই পেলাই ভাল লাগিলে কিন্তু মানে মোৰ এনেকুৱা লাগিছে জিকিব পাৰিলেহেঁতেন নেকি জিকিব পাৰিলেহেঁতেন জিকিব পাৰিলেহেঁতেন অকণমান আজি লাক অলপ আমাৰ নাছিলে লাক খেলখন আছে কিন্তু আছে লাক আছে লাগ আছে লাক আছে এটা আজি। গ'ল আজি আমি গ'ল খোৱাৰ পৰা বাচিছো গ'ল সেইটো খোৱা হোৱাৰ পৰা পাইছোঁ লাগ আছে সেইটো হয় গ'ল খোৱাৰ পৰা বহুত পাইছিলোঁ দেই এইটো মিছাতে মানে কেইটামান যে কাণ্ড কৰিছে আৰু বা আমি সি তাক বচাইছোঁ কি প্ৰত্যেক দেই মেটচতে দেখিছো অ'। তাক কাণ্ড এটা সি কৰে সি দেই কিবা এটা কৰি মানে ভয় খুৱাই দিবই মানে হয় ভয় খুৱাবই মানে অলপ আজি শান্তিটো গ'লেই দি দিলেহেঁতেন সেইটোতো সি মিছ কৰাৰ কাৰণেহে সেইটোতো গ'ল নিশ্চিত গ'ল আৰু নিশ্চিত চাংতে গ'লটো তাৰ ভৰিত নালাগিলে বল নালাগিল কাৰণে বহুত নালাগিল কাৰণে আৰু এইটো দেখিছা নাই তোমাৰ কি বুলি কয় এটা যে তোমাৰ অফচাইড দি দিলে অফচাইড নাছিলে নেকি ন এইটো অফচাইড মানে বহুতে কৈছে নহয় এইটো ৰেফাৰীৰ ওপৰত আৰু নিৰ্ভৰ কৰা সেইটোৱে আৰু ৰেফাৰীৰ পৰা নিৰ্ভৰ কৰে বাকী গ'লকেইটা ভাল আছে প্ৰথম গ'লটো যে আহিছে নৰ্থ ইষ্টক দিছে মুম্বাইয়ে সেইটো একদম মানে খেচৰা গ'ল তাৰমানে মানে আৰু কিবা কিবি কৰি কিনো গ'ল কম সোমাই এইটো গৈছে বলটো আৰু তেনেকৈ আহি থাকিলে তাৰ মমেণ্টৰ কাৰণে হয়তো ডিফেণ্ডাৰটোৱে ভালকৈ ডিফেণ্ড কৰিব নোৱাৰিলে আৰু গ'লটো আৰু কেনেবাকৈ হ'ল আৰু ফাৰ্ষ্ট গ'লটো ভাবিছো হা ঠিকে আছে কিন্তু ছেকেণ্ড গ'লটোতো ক্লাছে আছিলে মুম্বাইৰ বা পৰা ছেকেণ্ড গ'লটো ন ছেকেণ্ড গ'লটো মই প্লাছ বুলি কি ক'ম সেই ভৰিখন পিছৰ পৰা আগুৱাই দিছে এৱাৰনেছ আৰু ডিফেণ্ডাৰটোৱে ইণ্টাৰচেপ্ট নকৰিলে আৰু ক্লিন গ'ল এটাও নাই আটাইতকৈ ডাঙৰ আমোদজনক কথা হ'ল যে চেন্নাই আহিছে মুম্বাই ইমান তাহাঁতৰ মানে ক'ব গ'লে অইল মানি আছে ইমান ভাল স্কোৱাড আছে কিন্তু যি গ'ল দিছে বা যিমান ষ্ট্ৰাগল কৰিছে হ'ব পাৰে সিহঁতে বেছি ক্ৰছ দিব পাৰিছে আৰু বেছি অপেন স্পেচ পাইছে কিন্তু সেই অনুপাতে সিহঁতৰ পইচাওতো আছে ন কিন্তু যিটো গ'ল দিছে মই যদি মুম্বাই এফ চিৰ ফেন ন মই খুব এটা সুখী নহ'লোহেঁতেন মানে কেনেকৈ যে গ'লটো দিছে ধুনীয়াকৈ আৰু খেলিব পাৰিলেহেঁতেন নেকি সেই প্ৰশ্নটো থাকি গ'লহেঁতেন যি নহওক 3 পইণ্টছ সিহঁতে পাইছে তো এতিয়া 3 পইণ্টছটো মেইন কথা আল্টিমেটলি তুমি যি গেম নেখেলা আল্টিমেটলি বেয়া খেলিও কেতিয়াবা 3 পইণ্টছ লৈ যায় লাষ্ট জিকিব পাৰে চ' এইটো মোৰ মতে আমি এজ এ নৰ্থ ইষ্ট ইউনাইটেড আমি যিমান পাৰোঁ ডিফেণ্ডিংটো আমি বহুতখিনি ভাল হৈছে কিন্তু যোনখিনি আমি লেক আছোঁ কিছুমান বস্তুত কেতিয়াবা বল ক্লিয়াৰ কৰাৰ সময়ত আমি বলটো ডিফেণ্ডাৰ হেৰিক দি দিওঁ ছেকেণ্ড গ'ল যে দিলে পাৰ্থিৱে সেইটো কি গ'ল দিলে কিন্তু খুব ধুনীয়া গ'লটো ওৱান অফ দ্য টপ গ'ল মানে মই যদি কওঁ ন এতিয়ালৈকে দেখা যে লেফ্ট উইঙৰ পৰা ইমান এটা ক্লিন গ'ল এটা মানে ইণ্ডিয়ান লেফ্ট উইংগাৰ এনেকুৱাকৈ মই দেখাই নাই সঁচা কথা ক'ব গ'লে হয়তো কোনোবাই ক'ব পাৰে মই ইম'চনেলত আহি কৈ দিছোঁ নৰ্থ ইষ্ট ইউনাইটেড হোৱাৰ কাৰণে এনেকুৱা গ'ল কিন্তু গ'লটোতো চোৱা কেনেকৈ দিছে ডিপ কৰি পেলাই তাকো কাৰ্ভ কৰি পেলাই দিছে যোনটো এই ক্লাছিক আগৰ মানচেষ্টাৰ ইউনাইটেড ৰনাল্ডো টাইপ গ'ল মানে ভাল লাগিলে গ'লটো দেখি পেলাই এটা যে ক্লাছ আছে মানে মইতো জঁপিয়াই দিছো বঢ়িয়া গ'ল দিছে মই খানা খাই পেলাই খানাৰ পৰা উঠি আহি মই দেখিছো গ'ল হৈছে আৰু তাৰ চেলিব্ৰেশ্যন পুৰা দৌৰি গৈ পেলাই তুমি কি নেদেখিলা নেকি এইটো অনলাইন নেদেখিলা মই চাই আছিলো মই মানে কি মই তলৰ পৰা হেৰি মোৰ ডিনাৰ আনিব গৈছিলো সেইটোৱে হয় সদায় সেইটোৱে হয় তুমি খেলখন 90 মিনিটে নোচোৱা কিয় এই 89 মিনিটলৈকে 1 মিনিটৰ কাৰণে তুমি যদি গুচি যোৱা ন সেইটো সময়তে গ'ল হ'ব মোৰ ক্ষেত্ৰত বহুতবাৰ হৈছে এনেকুৱা আৰু মানে গোটেই মেটচখনৰ কথা কওঁ মেটচখন মানে তোমাৰ কি হৈছে মই মোৰ ফালৰ পৰা মোৰ কি পইণ্টছ এনেকুৱা লাগিলে নৰ্থ ইষ্টৰ টিমৰ যিটো কম্বিনেশ্যন হাৰিছো যদিও বঢ়িয়া লাগিলে দেই কি ধুনীয়া খেল কি পাছিং কি বঢ়িয়া কাটিং তুমি আজি ফাল্গুনী তুমি কথাটো মানিব লাগিব দেউতাক ঢুকাইছে আজি কিন্তু এটা ডাঙৰ চেলুট মানে ফাল্গুনীক ইমান ভাল খেলিছে আজি কিন্তু বৰ ধুনীয়া লাগিছে মোৰ মতে ডুৰাণ কাপে বহুত হেল্প কৰিছে যোনটো কেমিষ্ট্ৰি বিল্ড আপ কৰিবৰ কাৰণে টিম এইটোতো হয় ডুৰাণ কাপৰ অন্যতা এটা পজিটিভ পইণ্ট এটা আছে মই যদি কওঁ খেলখনৰ চবৰে গেম ভাল লাগিলে অকণমান ইম্প্ৰুভ কৰিব লাগিব এই মিৰ্চাহঁতক মানে মিৰ্চাহঁতে মানে আমাৰ এই ফেনবোৰক অকণমান সৰু হাৰ্ট ব্ৰেক দিব নতুবা হাৰ্ট কুৱেক দিব এই দুটাৰ ভিতৰতে থাকে মানে ভালকে সি বোলে বলটো ধুনীয়াকৈ লৈছ তই চিম্পুলে খেল এতিয়া মই এনালাইচিছ নহয় মই তাক ক'ব নোৱাৰো যে তই এনেকৈ খেল সেইটো মই ক'ব নোৱাৰো কিন্তু এজ এ ফেন হিচাপেতো ক'ব পাৰো যে অন্তত আমাক অন্তত ভাবি নিজৰ মতে খেল কিন্তু নিজৰ মতে খেল একো নহয় কিন্তু ভুলবোৰ আজিতো চাংতে অপেন গ'ল আছিলে এইটো এতিয়া তুমি কোৱা মিন্ময় সেইটোৱে এতিয়া দেৱাংগ বা মিন্ময় তুমিয়ে কোৱা যদি সেই গ'লটো সেই সময় যদি খাই গ'লহেঁতেন মানি লোৱা খাই গ'লহেঁতেন
তেতিয়া কিমান মৰেলিটি ডাউন হৈ গ'লহেঁতেন হয়তো তেতিয়া 4-1-5-1 হৈ যায় কি ঠিক এতিয়া 2-1 মাৰ্জিনত থকাৰ কাৰণে এতিয়া ভাল হৈছিল এটা গ'লে চেঞ্জ কৰি দিয়ে গেম হয় হয় এটা আৰু মোৰ মোমেন্টাম মতে পাই যায় ন নৰ্থ ইষ্টে বেছিকে গেমত আহিছে ছেকেণ্ড হাফত যেতিয়া বল বেছি কণ্ট্ৰল কৰিছে ফাৰ্ষ্ট হাফটো অলপ গোটেইটো প্ৰায়ভাগ সময়ে মুম্বাই কণ্ট্ৰল কৰিছিল গেমটো মানে যোনটো পেচটো তাৰপিছত নৰ্থ ইষ্টে ছেকেণ্ড হাফত মানে প্ৰথম পাই প্ৰেছ কৰি পেলাই বল কাঢ়ি পেলাই যিমান পাৰে এটেকিং চান্সেছ বনাব বিচাৰিছে মোৰ মতে বনাইছেও কিন্তু শ্বট কিছুমান কেতিয়াবা বাহিৰত গৈছে অফ দ্য গ'ল পষ্টৰ বাহিৰত সেইটো গৈছে হয় নহ'লে সেইটো হয় হেৰিলেও গৈছে নৱাজে ছেভ কৰিছে কিছুমান আজি ৰিদিমে বহুত বেয়া খেলিছে ৰেডিমে একেবাৰে মিলা বহুত নাই বেয়া খেলিছে মানে মই ৰিদিমক ভাবিছো ভাল খেলিব একদম ভাল খেলা নাই একদম ভাল খেলা নাই দেই একদম ভাল খেলা নাই সেনেকে খেলে পাছ বেয়া তাৰ ইণ্টাৰচেপশ্যন ঠিকে আছে আজি চিজনটো ভাল লাগিলে ষ্টাৰ্টিং হিচাপে প্ৰথমখন মেচ মুম্বাই চিটি আছিলে বহুত টাফ অপনেণ্ট সেই হিচাপত আমি বহুত ভাল খেলিছো মই বহুত আশাবাদী এইটো বহুত চিজন আমি আশীৰ্বাদী মানে পাইছিলো কিবা এটা ডাঙৰ বুম এটা কৰিম মানে এটা ভোট জলকীয়া মোৰ মতে মানে প্লে অফলৈকে মোৰ যদি এইটো প্ৰেডিকশ্যন টপ এই 6 যদি ভিডিঅ'টো হৈ মই আকৌ যায় দেখাম অ, মই দেখি মই টপ 3 এবাৰ থাকিব টপ 3 টপ 4 থাকিব প্লে অফ খেলিব এবাৰ ফাইনেল যাব মোৰ যদি এইটো ভিডিঅ' যদি আজি মই এইটো এটা টেষ্টিমনি থাকিব যদি হৈ যায় এইটো ভিডিঅ' আমি আকৌ ৰিপিট কৰিম এই মোৰ কথাখিনি অ। ঠিক আছে আমি ইন্ডিয়াৰ কথাটো চাম ৰাইজ আমি আৰু ইন্ডিয়াৰ যদি কথাটো চাম ফাইনেল খেলে মই কৈছো যদি অ, নৰ্থ ইষ্টে এইবাৰ ফাইনেল খেলে মই অ। এখন য'তে হওক মই নিজে এজ এ ষ্টেণ্ডত চাব যাম বঢ়িয়া এনেকুৱা দুটা মেনেছে লাগে চাব এনেকুৱাই লাগে মইতো এখন খেল চামেই এইবাৰ এখনতো চাবলৈ যামেই মই তাৰপিছতে কথাটো হ'ল এতিয়া আমিও ভিডিঅ'টো বেছি জমা নকৰো ন জমা এইটো নকৰো শেষ কৰো ভাল লাগিলে গোটেই পাৰফৰ্মেঞ্চটো টিমৰ ভাল কেমেষ্ট্ৰি আছে ফিউচাৰত বহুত আৰু ভাল খেলিব ভাল খেলিব আজিতো এবাৰতো খেল দেখি ভাল লাগিছে অন্তত মুম্বাইৰ বিৰুদ্ধে যিটো খেল খেলিছে ভিডিঅ'টো শেষ কৰাৰ আগতে এটা ডাঙৰ ধন্যবাদ হাইলেণ্ডাৰ ব্ৰিগেডলৈকে কাৰণ তেওঁলোকে বহুত কষ্ট কৰি দিন ৰাতি পৰিশ্ৰম কৰি পেলাই ডাঙৰ বেনাৰ এখন বনাইছে লাচিত বৰফুকনক লৈ পেলাই এছিয়াৰ বৃহত্তম এখন বেনাৰ বুলিও তেওঁলোকে দাবী কৰিছে এখন বহুত ভাল লাগিছে এনেকেও চবেই আগবাঢ়ি আহক নেক্সট মেচ আছে 29 ছেপ্টেম্বৰত চেন্নাই NEUFC বিপক্ষে 8টা বজাত চাবলৈ নাপাহিব জিঅ' টিভিত চাব পাৰিব জিঅ' চিনেমাত উপলব্ধ বহুত চেনেল আছে ধুনীয়া কোৱালিটি ষ্ট্ৰীম ডিফাৰেণ্ট এংগুলৰ পৰা চাব পৰা কথাই নাই আজি মেচখন চাই আপোনাক কেনেকুৱা লাগিল জনাব আৰু অহা মেচখন আমি কিমান গ'লত জিকিম প্ৰেডিক্ট কৰি পেলাই আপুনি কমেণ্টত জনাব আৰু এয়া কৰি পেলাই ভোট জলকীয়া টকচাৰ পৰা আজি মই দেৱাংগ দিগবলে আৰু মৃন্ময়ে আপোনালোকক বিদায় মাগিছোঁ ধন্যবাদ আৰু বাই বাই